সকলোকে পুনৰবাৰ মোৰ ৰিয়েল ফেক্ট ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি থাম্বনেইল দেখি আপোনালোকে গমেই পাইছে চাগে মই কি ভিডিঅ' বনাব গৈছোঁ। তো আৰু মোৰ লগত আৰু ইহঁত দুজনীও আছে আজি। চাওক ইহঁতে মোৰ ভিডিঅ'টো বনোৱাত অলপ সহযোগ কৰিব। তো আহক সকলোৱে মিলি জুলি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি অমিতাৰ বিষয়ে নজনা কেইটামান গুৰুত্বপূৰ্ণ কথা জানো আহক। কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি আৰু ই থাকে। কেঁচা অমিতা বীজত এণ্টি এমবিক আৰু এণ্টি পেৰাচিটিক বৈশিষ্ট্য থাকে, যিয়ে হৃদযন্ত্ৰৰ সমস্যা ৰোধ কৰে। পেটৰ গেষ্ট্ৰিকৰ সমস্যা ৰোধ কৰে অমিতাই। ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে কেঁচা অমিতাই। লগতে ই তেজৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰে। সাধাৰণতে কেঁচা অমিতাই ক্ষতিকাৰক ছডিয়ামৰ পৰিমাণ কমাই দিয়ে, যাৰ ফলত হৃদযন্ত্ৰ ৰোগৰ আশংকা কমি যায়। কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, কেলৰি আৰু চৰ্বি কমোৱাত বিশেষভাৱে সহায় কৰে। কেঁচা অমিতাত আৰু এনজাইম থাকে, যিয়ে হজম প্ৰক্ৰিয়াত সহায় কৰে, এইটো আমি সকলোৱে জানো। অমিতাই দৃষ্টিশক্তি ভালে থকাত সহায় কৰে। পকা অমিতা আপুনি ফ্ৰেছ ক্ৰীম হিচাপেও লগাব পাৰে, যিয়ে নেকি মুখৰ শালমইনাৰ ভাল কৰে। যদি আপুনি শৰীৰৰ ওজন কমাবলৈ চিন্তিত হৈ আছে, তেতিয়াহ'লে আপুনি ৰেগুলাৰ কেঁচা অমিতা বা পকা অমিতাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। অমিতাক আমি কেঁচাইও খাব পাৰোঁ, পকাইও খাব পাৰোঁ আৰু পাচলি বনাই বা চব্জি বনাইও খাব পাৰোঁ। কিন্তু চব্জি বা পাচলি বনাই খোৱাতকৈ আমি কেঁচাই খালেকে ইয়াৰ লাভ আমি বেছি পাম। খাব ওলাইছোঁ এতিয়া। আমাৰ লোভ লাগিলে কিন্তু বেয়া নাপাব দেই, খাব নাপাব। যদি আপুনি ডিঙিৰ বিষ বা টনচিল ৰোগত ভুগি আছে, তেতিয়াহ'লে আপুনি কেঁচা অমিতাৰ জালুক, আদা, নহৰু সৰহকৈ দি আপুনি চব্জি বনাই খাব পাৰে আৰু খুব সোনকালে টনচিল ৰোগৰ পৰা মুক্তি পাব। কোনে কেইপিচ খাব পাৰে? এপিচে লওক, কাৰ ফাৰ্ষ্ট খায়? এপিচ বা চবে ল'ব লাগিব, নতুনকৈ ল'ব লাগিব। লাগা সৰু ল'লে নহ'ব, ডাঙৰ ল'ব লাগিব। দেখা চবে দেখা, এপিচ মোৰ ষ্টাৰ্ট কৰিলে হ'ব। কাৰ ফাৰ্ষ্ট খাই হয় দে। দেখিছে ইয়াৰ ফাৰ্ষ্ট হ'বই খাই। অমিতা খোৱাটো বহুত ভাল পেটৰ কাৰণে, হজম শক্তি বৃদ্ধি কৰে। তো আপোনালোকে যদি খাব মন গৈছে খাব পাৰে, ঘৰত যদি আছে, আৰু যদি নাই ইয়ালৈ আহি যাব খাব পাব। আহিলে দিবি নাই খাবলৈ? দিব বোলে।